নমস্কাৰ অসমীয়া খাদ্যৰ জুতি এটা নতুন ভিডিঅ'লৈ পুনৰ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি ভিডিঅ'টোত এখন পৰম্পৰাগত ননভেজ থালি খাবলৈ গৈ আছোঁ। আজি আমাৰ ননভেজ থালিখনত আছে এয়া মচুৰি চাউলৰ ভাত, এয়া মাটি দাইল, এয়া আছে মটন কাৰী, এয়া আছে লোকেল ফিছ ফ্ৰাই, এয়া আছে ভেদাইলতা বৰ বেচন দি বনোৱা, এয়া আছে কলডিলৰ চব্জি, এয়া বেঙেনা আলু পিটিকা, এয়া ৰঙালাও বেচন দি ফ্ৰাই কৰা, এয়া আছে নৰসিংহ বেচন দি ফ্ৰাই, এয়া আছে পাপৰ আৰু নেমু। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে সকলোলৈ এটা ৰিকুৱেষ্ট থাকিলে, যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে বেল আইকনটো দবাই অল কৰি দিব। আৰু লগতে মোৰ এটা ফেচবুক পেজো আছে অসমীয়া খাদ্যৰ সোৱাদ, যিসকলে এতিয়ালৈকে ফ'ল' কৰা নাই প্লিজ ফ'ল' কৰি ল'ব, লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব। তেন্তে পলম নকৰি খোৱা আৰম্ভ কৰোঁ, আপোনালোকে চাব। প্ৰথমতে মাটি দাইল লৈছোঁ। ধুনীয়া হৈছে। কলডিলৰ চব্জি, কলডিলটো স্বাস্থ্যৰ কাৰণে বহুত উপযোগী, বহুত ধুনীয়া হৈছে। মটন কাৰী লৈছোঁ ইয়াত। so tasty. মটন জুচি মটন। পাপৰ, আলু বেঙেনা পিটিকা, মোৰ ফেভাৰিট। ৰঙালাও বেচন, লোকেল মাছ ফ্ৰাই,
নৰসিংহ পাত বেচন দিয়া। ভেদাইলতা বেচনৰ বৰ so tasty.
থালিখন খাই মই সমাপ্ত কৰিছোঁ। বঢ়িয়া লাগিলে। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত হৈছে। যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লগতে কিবা কিবি ছাজেশ্যন থাকিলে মোক কমেণ্ট বক্সত দিবলৈ নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ তেন্তে ধন্যবাদ।